এক্সপাল জিন্দাবাদ প্লেটিনা ৰক্স হেল্ল' এভৰিবডি সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' লৈ আৰু আমি আজি গৈ আছোঁ ধুনীয়া এটা লোকেশ্যনত এইফালে দেখিছে আলিভাই আৰু ভাস্কৰ গৈছে এইফালে ভিউ চক নাগালেণ্ডৰ কি ধুনীয়া ভিউ হৈ আছে আৰু একচুৱেলি আজি আমি নাগালেণ্ড যোৱা নাই আমি গৈ আছোঁ আজি অৰুণাচলত খুব ধুনীয়া ডোখৰ ঠাই আপোনালোকে থাম্বনেইল দেখি হয়তো গম পাইছে জেগাডোখৰ কোনডোখৰ হয় আৰু খুব সোনকালে আজি উঠিলোঁ প্ৰায় 4টামান বজাতে উঠিলোঁ এতিয়া হৈছে টাইম 5:39 গতিকে অলপ আমাৰ যাত্ৰাটো আজি দীঘলীয়া চ' অকণমান সময়টো লাগিব সেইকাৰণে জল্দি ষ্টাৰ্ট কৰিবলগীয়া হ'ল ৰাইডটো আৰু ৰাতিপুৱা ফিলটো বেলেগ আহিছে আজি প্ৰথমবাৰ মানে বহুত দিনৰ পিছত উঠিছোঁ বুলি ক'লেও বেয়া নহয় ইমান ৰাতিপুৱা চ' বলক ভিডিঅ'টো চাই থাকোঁ লগতে আপোনালোকক ধুনীয়া ধুনীয়া ভিউ দেখুৱাই থাকোঁ ভিডিঅ'টো এনজয় কৰিব আৰু শেষলৈকে চাব বুলি আশা কৰিছোঁ বৰষুণৰ মাজে মাজে আমাৰ যাত্ৰা হৈ আছে এতিয়া দেখিছে আপোনালোকে বতৰ একদম ডাৱৰীয়া গোমা পৰিৱেশ ওপৰৰ ফালে স্কাই আপোনালোকে চালে গম পাব পাহাৰ নিশ্চয় দবাপিটা বৰষুণ দি আছে আমাৰ কি হয় নাজানো কিন্তু আমি লাকিলি বাচি আছোঁ ভগৱানে বচাই আছে মানে বৰষুণটো আমি গৈ থাকোঁতে দিয়া নাই তাৰ অকণমান আগত বৰষুণটো শেষ হৈছে তেনেকুৱা নিচিনা হৈ আছে বৰষুণটো দি দিলে উপায় নাই আপোনালোকে ভিউ চাওক এইফালে বৰষুণত কেনেকুৱা এটা ভিউ হৈ আছে আমাৰ ৰাইডটো একচুৱেলি কেনেকুৱা হৈ আছে আপোনালোকে এটা ভাবি চাওক বৰষুণৰ বতৰ ঠাণ্ডা লাগিছে চাহ একাপ খাব লাগিব চাহ একাপৰ বিৰাটেই প্ৰয়োজন হৈছে ক'বলৈ গ'লে এতিয়া আমি আহি পালোঁহি সাপেখাতি চাৰিআলি আৰু এইফালে চব এইফালে ধুনীয়া এটা পৰিৱেশ হৈ আছে আমি এইটো চাইডে হৈ আছে একচুৱেলি ধুনীয়া পৰিৱেশটো এইফালেদি আমি যাব লাগিব আৰু এতিয়া চাহ এটা খাই লওঁ ৰাতিপুৱা অকল লাল চাহ একাপে বিস্কুট এখনে খাই আহিছিলোঁ চাহ আৰু ৰুটি খাই লওঁ এইফালে বাকীকেইটা গ'লেই এইফালে আমাৰ আলিয়ে লালমোহন এটা খাই আছে এইফালে প্ৰীতম টোপনি জাল গৈছে নাই এয়া হেৰি খাই আছে এইফালে এজন নাজিম চবেই লাগি আছে ভাস্কৰ ধুনীয়া ড্ৰেছ এইফালে পৰঠা লৈ গ'লোঁ মুক্তা দিয়া খালে এয়া ময়ো খাই লওঁ পাছটো বনাব লাগিব নহয় আমি ID প্ৰুফ এটা হ'লেই হ'ল এতিয়া চাহ তাহ খালোঁ আমি ৰাজ চুইটছত আৰু এতিয়া আমি এইফালে চিধা চিধি যাব লাগিব আৰু 40 কিলোমিটাৰমান হ'ব চাগে 40 কিলোমিটাৰমান যাব লাগিব বাইকখন অলপ ৰেষ্টটো পালে ত' লেটছ গ' এতিয়া টাইম হৈছে 8টা বাজি গৈছে আপোনাৰ 8:16 হৈছে আৰু আমি এতিয়া বৰ্তমান ডেষ্টিনেশ্যনৰ বেছি দূৰত নাই আৰু গৈ আছোঁ এতিয়া সাপেখাতি চাৰিআলিৰ পৰা আমি সোঁহাতে গুচি আহিলোঁ এইফালে লাহেকৈ পাহাৰৰ ভিউটো আপোনালোকে দেখিছে অলপ ডাৱৰবিলাক ওচৰ চাপি আহিছে বুলি ক'লেও বেয়া নহয় চ' গৈ থাকোঁ আৰু ধুনীয়া ধুনীয়া ভিউ আপোনালোকক দেখুৱাই থাকিম এইফালে 5 কিলোমিটাৰ কি আছিলে নেদেখিলোঁ পটককৈ এতিয়া অলপ স্পীড গৈছে মোৰ বাইকখন সৰু সুৰা বাইক গতিকে অলপ মই চম্ভালি যাবলগীয়া হয় লগতে ভিডিঅ' কৰি যাওঁতে টাইমটো মোৰ মেনেজ কৰিবলগীয়া হয় চাগে ইয়াত আছে কানুবাৰী 1 কিলোমিটাৰ লংডিং 44 কিলোমিটাৰ আৰু আজি আমাৰ ডেষ্টিনেশ্যনটো আছে লংডিং মই আপোনালোকক ফাইনেলি কৈ দিওঁ লংডিং আৰু চাংলাং আছে 132 কিলোমিটাৰ এইফালে চব কানুবাৰী 1 কিলোমিটাৰ লংডিং 44 আৰু NH 52B এইটো আৰু ইয়াতে চিগেট আছে চাগে এইফালে আমি পাছ বনাই ল'লোঁ এইফালে চব এনেকৈ পাছটো বনাই ল'ব লাগে ইয়াত তাৰপৰা এতিয়া আমি যাব পাৰিম এতিয়া আমি পাছ বনাই ল'লোঁ পাছ বনোৱাৰ পিছত আমাৰ এতিয়া লংডিঙৰ ভিতৰত মানে অৰুণাচলৰ ভিতৰত এণ্ট্ৰি কৰি গ'লোঁ আৰু এতিয়া আমি গৈ থাকিম এতিয়া টাইম 9টা বাজিব হৈছে আৰু পাহাৰীয়া ৰাস্তা বহুত চম্ভালি যাব লাগিব লগতে ধুনীয়া ভিউ আপোনালোকক দেখুৱাব লাগিব নিজেও এনজয় কৰিব লাগিব চ' ব'লক গৈ থাকোঁ এতিয়া ধুনীয়া এটা ভিউ সৈতে আপোনালোকক লৈ যাওঁ লংডিঙৰ ধুনীয়া পৰিৱেশলৈ লেটছ এনজয় দ্য ৰাইড মেন কিটচেন এই পাহাৰ এইবিলাক থাকে ৰঙামাটি এইটো বহুত পিছলৈ যায় বৰষুণ নিদিলে হয় আজি পাহাৰত বৰষুণ দিয়া নাই স্পেচিয়েলি আমাৰ অসমৰ এডোখৰত বৰষুণ দিলে কিন্তু ইয়াত বৰষুণটো নিদিয়াটোৰ কাৰণে বহুত ভাল আছে এইফালে চাওক ভিউ এইটো চাইডে ভিউ চাওক ভিউ মজা ভিউ কিমানত চলাইছা কেই নম্বৰ গেট চলাইছা প্লিজ ফ'ল' স্পীড লিমিট ফ'ল' কৰিবলৈ কৈছে চ' ফ'ল' কৰি আমি গৈ আছোঁ লাহে লাহে আৰু হৰ্ণটো পূৰা মেইন আৰু পাহাৰত ইয়াত দেখিছে কেনেকুৱা ডবল টাৰ্ণ মেন বিগ টাৰ্ণ এতিয়া এনজয় হয় কিন্তু ৰিস্কি হৈ যায় এইফালে আছে বিশাল টাৰ্ণ চ' লেটছ গো ইট ফুল হৰ্ণ ফুল টাৰ্ণ
with nature vibes. Woo! It's rocking. এতিয়া আমি আহি অলপ দূৰ আহি পেলাই ৰ'লোহি অৰুণাচলত সোমাই আৰু এইফালে বানফেৰা নে কি এইডোখৰ জেগা এইফালে চাইনবোৰ্ড লাগি আছে আপোনালোকে দেখিছে আৰু এইডোখৰ পৰা ভিউটো চব কি ধুনীয়া হৈ আছে পাহাৰৰ দুইটা চাইডে মানে পুৰা ডাৱৰটো ওচৰত আছে আৰু এইফালে আছে নৈ এখন বৈ আছে কেনেকুৱা লাগিছে মুক্তাদি আহি তোমালোকে বহুত ভাল এক্সপিৰিয়েঞ্চ পিতমৰ মন বেয়া এয়া আজি দেখিছে নাই দেখিয়ে গম পাই ৰাতিপুৱা সোনকালে শুই উঠিবলৈ এনেকুৱা হ'ল কেনেকুৱা লাগিছে আজি মজা চুলি কাটিং দিছে নাই গুলি আৰু এইফালে আলিয়ে একদম প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছে এয়া চব 5টা এই ভাড়া লোকচান কৰি আছে এই ধুনীয়া মনোৰম দৃশ্য চাবৰ কাৰণে সি আজি ইমান 5টা ভাড়া লোকচান কৰি দিলে আপোনালোকে চাওক এইফালে ভাস্কৰ পূৰা ৰেড বুল খাই আছে আৰু এইফালে আহি আমি ধুনীয়া লোকেশ্যন এটা ৰ'লোহি দুই এখন ফটোশ্বুট কৰিব বাবে এইফালে চাওক কি ধুনীয়া এটা পৰিৱেশ হৈ আছে চাৰিওফালে আপোনালোকে চালে চাৰিওফালে পাহাৰে দেখিব চাৰিওফালে পাহাৰ দেখিছেনে চাৰিওফালে সেউজীয়া আৰু গাড়ী আহিছে মই ৰাস্তা কিনাৰলৈ আহিলোঁ মোৰ মাজত ৰৈ আছোঁ আৰু এই ভিউটো দেখি এখন দুখন ফটো ক্লিক কৰি লওঁ ফটোখন পাব আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব আইডিটো ওপৰত আহি আছে কি দেখাই আছে যাব ইয়াক ফটো এখন মাৰি দিব ফটোকেইটা লাগি থাকিছে পানী চানী খাই থাকিবি না তাতে হেলমেট ল হেলমেটকেইটা লৈ ল গৈ থাকোঁ লাহে লাহে মোৰ বাইকখন হেভি নহয় নহয় লাহে লাহে গৈ থাকোঁ এইটো লৈ ল একচুৱেলি মোক কোনটো ঘূৰি আহিলে অত হৰ্ণ মাৰিলো গৈয়ে আছ ইমান হৰ্ণ মাৰিলো গৈয়ে আছ ইয়াত গাড়ী মটৰবিলাক কম বুলি আপোনালোকে ইমান হেৰি নাপায় কিন্তু ৰাস্তাটো ভাল আৰু বহুত স্পীড আহে কিছুমানটো বহুত স্পীড যায় লগতে আমি ভিউটো চাই গৈছোঁ কাৰণে আমাৰ সেইটো স্পীডৰ ইমান ধ্যান নাই আমি লাহে লাহে গৈ ভাল পাওঁ ভিউটো ধুনীয়াকৈ এনজয় কৰি ভাল পাওঁ এইডোখৰ একদম মজা লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে তলত কমেণ্ট কৰি জনাব আৰু স্পীড লিমিট 20 গতিকে আমি গৈ আছোঁ এতিয়া 40 মানে এডোখৰ এতিয়া পকালেও অলপ স্পীড দিবই লাগিব আলি ভাই প্ৰীতম বাইক চুৱাইপ কৰি লৈছে সিহঁতি চেঞ্জ কৰি লৈছে ধুনীয়া ধুনীয়া অৰুণাচল ধুনীয়া মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি আৰু ধুনীয়া এটা ভিউৰ মাজে মাজে ধুনীয়া নেৰ'বিলাকৰ মাজে মাজে গৈ অৰুণাচলৰ এটা সুকীয়া আমেজ লৈ গৈ আছোঁ এতিয়া অলপ আপ we are going very up and up ধুনীয়া নিৰ্মল বতাহৰ মাজত ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত শান্ত এক পৰিৱেশ অৰুণাচলত গাড়ীৰ ৰাছ নাই ইয়াত ধুনীয়া শান্ত কোনো যন্ত্ৰ পাতিৰ চাউণ্ড নাই আমাৰ বাইকখনৰ চাউণ্ডটো ইয়াত মানে সৰু হৈ পৰিছে ক'বলৈ গ'লে আৰু জিলিৰ মাতৰ মাজে মাজে আমি গৈ আছোঁ লংডিঙৰ ধুনীয়া একা বেকা পথবিলাকৰ মাজে মাজে আমাৰ মনৰ সেই ক্লান্ত পাহৰি গৈ আছোঁ লংডিং আৰু এই ৰাস্তাটোৰ ভিউ আপোনালোকে ফটোত দেখি থাকে ওপৰৰ পৰা বহুতে যিসকলে লংডিঙৰ ফটো চাইছে তেওঁলোকে গম পায় আৰু আমিও চাইছিলোঁ আৰু আজি ৰিয়েলত আহি যিটো অনুভৱ হৈছে সেই অনুভৱটো একদমেই সুকীয়া আপোনালোকক কি ক'ম অহাৰ পিছত আৰু প্ৰথমবাৰ মোৰ এনেকুৱা মানে ৰাইড হৈছে বাইকত এই আপলে এনেকুৱা পাহাৰৰ আপত আগত নাগালেণ্ড গৈছোঁ কিন্তু তাৰবিলাক বিৰাট বেলেগ ধৰণৰ আছিলে তাত এই ফিলটো নাছিলে মানে অলপ বেলেগ ধৰণৰ আছিলে তাত ডেষ্টিনেশ্যনটো আছিলে ইমান এটা ফিল নাছিলে কিন্তু ইয়াত যিটো ফিলটো বহুত বেলেগ অৰুণাচলৰ ফিলটো সাংঘাতিক এটা বেলেগ পৰিৱেশ অৰুণাচলত আপোনালোকে নাগালেণ্ডৰ এটা বেলেগ পৰিৱেশ অৰুণাচলৰ বেলেগ পৰিৱেশ শ্বিলঙৰ বেলেগ পৰিৱেশ পাব সকলোতে বেলেগ বেলেগ পৰিৱেশ পাব আৰু এই পৰিৱেশটো মই হাফলঙৰ লগত কিছু সামঞ্জস্য আছে হাফলঙৰ ভিউটো এনেকুৱা খুব সুন্দৰ
আপোনালোকে যদি মোৰ হাফলঙৰ জাতিংগা ভেলী এইবিলাকৰ ভিডিঅ' চোৱা নাই তেতিয়াহ'লে চাব। আই বুটান বা ডেছক্ৰিপশ্যনত হ'লেও আপোনালোকে বা এণ্ড স্ক্ৰীণত হ'লেও লিংকবিলাক পাব আৰু মোৰ চেনেলটো খুচৰিলেও আপোনালোকে পাব। বহুত ধুনীয়া ধুনীয়া ভিউ আছে একচুৱেলি, আৰু সেই ভিউবিলাক আপোনালোকে যেতিয়া চাব আৰু সময় উলিয়াইহে চাব ভিডিঅ'বিলাক, এনেই নাচাব। কাৰণ সময় উলিয়াই যদি চায় তেতিয়া আপুনি সেই ফিল ফেক্টৰটো পাব, যিটো ৰিলেক্স আপোনাৰ মাইণ্ডছেট, সেই ৰিলেক্স মাইণ্ডছেটটো আপোনালোকে পাব। আৰু এতিয়া আমি সৰু এটা মৃদু ৱাটাৰফল পাইছোঁ, বেছি ডাঙৰ নহয়, সৰু ৱাটাৰফল। এতিয়া ব'লক ৱাটাৰফলটো আপোনালোককো ওচৰৰ পৰা দেখুৱাওঁ। 1 2 3 এয়া পিছল আছে বহুত। আৰু এইফালে পানী বৈ আছে, মজা মজা ভিউ। আৰু এইফালে চাওক যেনি তেনি ইয়াত ৱাটাৰফল আছে। ৱাটাৰফল মানে কি সৰু সৰু ৱাটাৰফল পানী পৰি আছে, কিন্তু ইয়াৰ সৌন্দৰ্যটোৱে বহুত ধুনীয়া লাগিছে সঁচা কথা ক'বলৈ গ'লে। এইডোখৰ বঢ়িয়া লাগিছে। আৰু এইফালে ভিউটো পাহাৰৰ আৰু এইফালে ৱাটাৰফল, আল্টিমেট ভিউ। অসমীয়াত ক'বলৈ গ'লে মনোমোহা ভিউ, মন মুগ্ধ কৰি নিয়া ভিউ। এইফালে আছে মেইন হেভি ৱাটাৰফলটো, এইফালে আছে আমি সৰু ৱাটাৰফল এটা ফটো মাৰি থাকিলোঁ। এইটো স্কেম হৈ গया हमारे साथ, ये स्केम नहीं होना चाहिए था ना। আচলতে আমাৰ লগত স্কেম হৈ গ'ল। আমি যিটো প্ৰথম ৱাটাৰফল সৰু দেখি মন একদম প্ৰাণ আনন্দিত হৈছিলে, কিন্তু ইয়াত আহি চাওক, ইয়াত আছে মেইনটো একদম হেভিটো, চবকা বাপ। এইটো চাওক, ইয়াতকৈ হেভিও হয়তো পাই যাব পাৰোঁ, কিন্তু এইটো বিউটিটো আল্টিমেট বিউটি। আৰু এইফালে ভিউ আৰু এইফালে ৱাটাৰফল। তুমি এইটো হৈছে টাউন, ইয়াত ডি চি অফিচ আছে লংডিঙৰ। আমি লংডিং টাউন পালোহি। এইফালে ডি চি অফিচ দেখুৱাইছে যেতিয়া, সুখে পৰা হৈ দিছে। কেয়াৰফুল নহ'লে দিগদাৰ আছে। ইয়াতে বজাৰ বহিছে, ধুনীয়া মধুৰি চধুৰি উলিয়াইছে, বহুত ফল মূল উলিয়াইছে। ভয় লাগি গ'ল দেই, সঁচাকৈ ভয় লাগি গ'ল। মানুহগৰাকী যিধৰণে ঘপককৈ পাৰ হৈ দিলে, আৰু ময়ো ভবা নাই তেওঁ ৰৈ আছে বুলি ভাবিছিলোঁ, পটককৈ এইফালে নোচোৱাকৈ পাৰ হৈ দিলে। ৱাটাৰফল একটা আছে যে, কোনফালে পাব? ডাউনতে আপ এনেকৈ বলা বলা দূৰ মে না, ঠিক আছে, থেংক ইউ। তো এইখন ডাঙৰ গেট আপোনালোকে দেখিলে। এইফালে এটা ৱাটাৰফল আছে বুলি কৈছে, তো লেটছ ৰক। তো এইফালে লেটছ ৰক ক'ব নোৱাৰি, এইফালে ৰাস্তা বেয়া আছে। ৰাস্তা বেয়া আহি গৈছে। এইফালে লেণ্ডশ্লাইড হৈছিলে চাগে ৰিচেণ্টলি, তো এইফালে ৰাস্তাটো অকণমান বেয়া। আৰু ধুনীয়া ভিউ সৈতে গৈ আছোঁ এতিয়া। মানে গোটেই ৰাস্তাটোতে আপোনালোকে ভাল ভাল ভিউ পাব। ৱাটাৰফল আমি সৰু সৰুটা পালোঁ, এতিয়া অলপ ডাঙৰ ৱাটাৰফল এইফালে পাম চাগে নিশ্চয়। তো ৰাস্তাটো অলপ বেয়া বাৰু, ৰাস্তা ধামাকা ৰাস্তা, কাম চলি আছে। ক'ত ভৰালিহি আনি মাজত, ৰাস্তা বেয়া আছে। যাব পাৰিবা ৰাস্তা বেয়া হ'লেও আমি যাব লাগিব। পুৰা ইয়াত কাম চলি আছে, গতিকে অলপতো ৰিক্স আছে। কৃষ্ণ 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 কৃষ্ণ, আহিছে 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 আহিছে। লেটছ ৰক, আই কেন ডু ইট, নেভাৰ গিভ আপ, নেভাৰ গিভ আপ। এক্সপাল্ট জিন্দাবাদ, প্লেটিনা ৰক্স। Yo, yo, yo! Finally, off-road. Finally off-road. Doing what? It's maybe very danger. Woohoo! Wrong, बढ़िया साथ दिली तो. I loved it.
আৰু এফালে নামি আহিলোঁ এইটো ৱাটাৰফললৈ। কাম চলি আছে ইয়াত, বিশাল ৱাটাৰফল লংডিঙৰ। মন খুচ হৈ গ'ল পুৰা। এইফালে আহি পাই গ'লোহি আমি ৱাটাৰফল, আৰু এইফালে চাওক আপোনালোকে 1 2 3 গো। চব ভিউ পইণ্টত প্ৰীতমক মিছ কৰিছে। এইটো প্ৰীতম চব ধুনীয়াকৈ ৰৈ আছে, ইয়াতহে আহি এনজয়টো কৰিছে ধুনীয়াকৈ। এতিয়া আমি ওপৰলৈ উঠি যাম, অলপ ভিডিঅ' লৰিব পাৰে, টেনশ্যন নল'ব, আপোনালোকক ভাল ভিউ দেখুৱাই আহিম। ইয়াতে আহি পূৰা মূৰ চুৰ তিয়াই দিলোঁ। এনেও পানী লগা অকণমান হৈয়ে আছিলে, আৰু যদি হৈ যায় নাজানো আৰু, কিন্তু ইয়াত আহি ৰ'ব নোৱাৰিলোঁ, মূৰ চুৰ তিয়াই দিলোঁ। মানে কি ভিডিঅ' চিডিঅ' কৰিবলৈ যাওঁতে তিতিলোৱে অলপ চলপ, গতিকে আৰু অলপ তিতি দিলোঁ, আৰু কি কৰিম উপায়টো নাই। আৰু আপোনালোকক দেখুৱাইছোঁ, ইয়ালৈ আহিব, বহুত ধুনীয়া এটা ফিল আপোনালোকে পাব। সন্মুখত ধুনীয়া পাহাৰ, আৰু বেকফালে এইফালে আছে এটা ৱাটাৰফল, মানে জলপ্ৰপাত। তো আপোনালোকে এনজয় কৰিব পাৰিব মজা ভিউটো। এতিয়া আমি ৱাটাৰফলৰ ৰেড বুল খাম। এনাৰ্জি লেভেল বহুত ডাউন হৈ গৈছে। এতিয়া ৰেড বুল এটা লৈ আহিছিলোঁ, এক্সট্ৰাকৈ থৈছিলোঁ। এতিয়া আলি আৰু মই আছোঁ ওপৰত, বাকী চব গ'ল তলত, আৰু আমি দুয়োটাই এতিয়া চিলকৈ খাম পূৰা। এতিয়া আমি এইডোখৰৰ পৰাই ঘূৰি দিম চাগে লংডিঙৰ, কাৰণ ভোকো লাগিছে যথেষ্ট। এডোখৰ হোটেলো বিশেষ তেনেকৈ পাবলৈ নাই, আৰু এইফালে ৱাটাৰফল চালোঁ, আৰু দূৰত এটা ডাঙৰ ৱাটাৰফল আছে বুলি কৈছে, কিন্তু আৰু 5 কিলোমিটাৰমান হয়তো যাব লাগিব। কিন্তু এইবাৰলৈ আজি ইমানটা সামৰিছোঁ, আৰু এইবাৰলৈ আৰু নাযাওঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব, আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব, আৰু চেনেলটো নতুনকৈ চাই আছে যদি ছাবস্ক্ৰাইবো কৰি ল'ব। এনেকুৱা নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ' আগন্তুক দিনত আহি থাকিব। এডভেঞ্চাৰ মুড আৰু চলিব, নেচাৰ ভাইব পূৰা থাকিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ভালকৈ চাব টাইম উলিয়াই, আৰু যদি ভাল লাগে তেতিয়াহে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' বাই বাই সকলোকে, জয় আই অসম।